আছে আমাৰ ডাঙৰ মানুহ কি কবি তো হে গাইজ স্বাগতম তুতুৰি ব্লগ চন্না এটা ভিডিঅ' লৈ তো গাইজ বহুত দিন ভিডিঅ' দিয়া নাই আৰু আজি মানে এটা ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আজি মোৰ লগত আছে অচিন্ত দা তো আৰু আজি মোৰ লগত আছে অচিন্ত দা আৰু মানে যিহেতু মানে এতিয়া চলি আছে মাঘৰ মাহ তো সেই কৈছে মানে মাঘৰ মাহ যিহেতু মানে সকলোতে মানে মাঘৰ উৎসৱ চলি আছে তো মাঘৰ মাহটোত মানে কিমান আৰু উৎসৱে সকলোতে উৎসৱ তো সেই কৈছিলে মানে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আমাৰ ওচৰতে মানে এখন বঢ়িয়া উৎসৱ চলি আছে আজিৰ পৰা মানে কাইলৈ আছে 2 দিনা কাৰ্য আছে সকলো দেখাম আৰু এই উৎসৱৰ কাৰণে মানে উৎসৱ বুলি গম পাই মানে অচিন্ত দা গুৱাহাটীৰ পৰা মানে আজি পুৱা দাউৰি দিছে গাড়ী মানে সেই দাউৰি অহা নাই গাড়ী লৈ আহিছে দাউৰি অহা নাই আৰু তাৰ মানে গাইজ মেইন কথা কি হৈছে গম পাইছে ভিডিঅ'টো কমকৈ আহিছে মানে 20 তাৰিখৰ পৰা বিহু আছে বিহু বিহু মানে কি বিহু গম পাইছে 3 ঘণ্টাৰ বিহু মানে বিহু আহিছে তো মানে বিহুৰ কাৰণে ভিডিঅ' দিব পৰা নাই আৰু কি বিহু গম পাইছে মানে যিসকল মানে হাই ছেকেণ্ডাৰী পৰীক্ষা দিব সেইসকলে গম পাইছে মানে 20 তাৰিখৰ পৰা এটা বিহু চলিব বিহু মানে ফেষ্টিভেল টাইপৰ হ'ব আৰু আমাৰ সেই পৰীক্ষা তো ইয়াতে কথা ইমান বকি নাথাকোঁ তো এতিয়া আমি যাব লাগে উৎসৱলৈ মানে উৎসৱত আহি থাকোঁতে আমাৰ মানে অসমৰ মানে জনপ্ৰিয় বুলি নকয় গোটাইকেইজন একেলগে আৰু দেখিছে কি বম পাইপ তো গাইস লাইভ হবে ব্লগার দেখাবো অবস্থা এ আছে আমার লব নিপুয়া রাখে জিও আছে কি বিয়া তা কই দে ধৰা কি বিয়া তা মানে কি তো সোৱালি নাই মই সোৱালি চাবা আছো সিঙ্গেল মানুহ হ'ব সোৱালি আনি আছো কি চাবা চাবি সোৱালি আনি আছো হি অসমত এনে অৱস্থা হি যে এটা খিল্ল উপদিন দলমত দিয়া জাতিগত পৰে হি ব্লগাৰ হেতু নহয় মেন কথা কি গম আছে ন ব্লগ কৰি ভাল পাহে গতে ব্লগ বনাইছো গম পাইছ নাই ঠিক আছে বাকি তোমাৰ এটা ভিডিঅ'টো বনবাৰ আছে তুমি কি বনা নাই গলি মেন কথা কি গম পাইছ না মোৰ মানে টাইম মানে ঠিক পঢ়ি আছো জুনো ভিডিঅ' বনাব মানে মাথাটা হাই নাই টেনচন পৰীক্ষা কাৰণে মানে এবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিব মই তাক বঢ়িয়াকৈ কৈছো যি এটা প্ৰিপাৰেচনৰ ভিডিঅ' এটা বনাও পঢ়ি কেনকে পঢ়া তই টেবুলত না ঘুমাই পঢ়া না ৰাংটা হৈ পঢ়া এটা ভিডিঅ'টা দিবি দিব কৈছে ৰাখা যত কালি পাই যাবি হ'ব দে এ চামলত কুনাল এ আছে হৃদয় দুনিয়া চলি অ কেছে ভাই ভালে ভালো আছে কে হেতু কথা উঠছো চিত্ৰাংগন ফাৰ্ষ্ট নিবি না এ ৰাকেশ যা তোক লগ পাইছো গম পাইছে এবাৰ মানে অচিন্ত দাৰ মই মানে যিজন মানে আমাৰ সভাৰ মানে সভাপতি তেওঁ কলাবলৈ যাওঁতে হতে বাজনী পাওঁ বোমা তোলে যিহেতু উৎসৱ বুলি ক'লে আমাৰ বোমা মেইন কিবা যে বেল বোমা আছে বেল বোমা আনিব গৈছো বাজনী আৰু সকলো জানে নলবাৰী মানে বোমাৰ কাৰণে মানে বিখ্যাত মানে বাজনী আৰু কিনিম ছটা ওপৰত যায় বিয়াত মাৰা একেলগে যি যায় আমাৰ অচিন্তৰ বিয়াত মাৰি পেলাব সেই কথা অচিন্ত তো গাইজ মানে যি চিত্ৰাংকন প্ৰতিযোগিতা হৈছে প্ৰতিযোগিতা মানে মোৰ লগসকলে গম পায় নিপু আৰ্ট মানে যি বাল্যাছত মানে জুবিনদাৰ মানে ছবি আঁকিছিল তেওঁকে মানে এক মানে আৰ্ট প্ৰতিযোগিতাৰ মানে কি পাতিছে মই বিচাৰক হিচাপে পাতিছে আৰু জাৰ্জ আৰু এওক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে যি কি নহওক আৰু এইভাগে আমাৰ আৰ্ট কম্পিটিশ্যন চলি আছে দেখিছে গোটেইখিনি মানে ল'ৰা ছোৱালী আমাৰ গাঁৱৰে হয় এইবোৰ দেখিছে কি আঁকি আছ বঢ়িয়া এইবোৰ চব মানে আঁকি আছে আৰু ছবিটো মানে নিজৰ পচন্দ মতে আঁকিব দিছে এই আছে আমাৰ হৰ্ষিতা কি আঁকিছ এই আছে আমাৰ পূজাৰ আচল নাম কি হা প্ৰতীক্ষা এই ছবি আঁকিছে তো নাকি আঁকি আছ তুমি কি আঁকিছ আঁকা হল এডভান্স বঢ়িয়া কালাৰ নকৰ নেকি The next day. গাইজ আজি আছে নেক্সট দিনা মানে যোৱাকালিতো দেখিলে মানে চিত্ৰাংকন প্ৰতিযোগিতা আৰু কিবা কাৰণে বোমা চোমা আনিব গ'লোঁ সেইটো ভিডিঅ' নিদিলোঁ মানে আজি একেলগে দিম যিহেতু আজি মেইন উৎসৱ তো এতিয়া মই আহিছোঁ মানে যি কালি মানে চিত্ৰাংকন প্ৰতিযোগিতা হ'ল তাৰ মানে পুৰস্কাৰ নিব তো এই জেমেট্ৰি দিব জেমেট্ৰি নিব আহিছোঁ তো এয়া জেমেট্ৰি লৈছোঁ তিনিটা মানে আগতে নিছে কিন্তু এতিয়া বোলে কম হৈছে তো সেই গতিকে আৰু মই এতিয়া মানে অচিন্ত দাৰ এণ্ট্ৰকখনে লৈ আহিছোঁ তো এতিয়া মানে যাই পেলাই তাত দেখুৱাইছোঁ বহু মানুহ হৈছে মই তাত মানে ভিডিঅ' কৰিব টাইম পোৱা নাই এনেকৈ তো গাইজ লাহে মানুহ বাঢ়ি আছে আৰু এতিয়া মানে কিবা মিটিং কৰি আছে কমিটি যি মিটিং কৰে তো খন্তেক পিছতে শান্তি প্ৰদান কৰিব তো চাই থাকক ভিডিঅ'টো গাইজ মানে আমাৰ গাঁৱৰ ৰাজুতে মানে ইয়াতে মানে ভিতৰ পেকিং কৰি আছে আৰু এইটো চাইডে আছে মানস দা আৰু এইটো চাইডে আছে ৰমেন দা গোটেইকেইজনক দেখুৱাই আছোঁ ওচৰত গৈ এই আছে বাপন দা কি কবি মই একো নকওঁ মই গুণাকে নাই ভালো গেল ন মানুহ বেছি হৈছে মানুহ আছে ৰমেন দা চিকেন কি ক'বা এই চিকেন কৈছে ৰমেন এই আছে আমাৰ ডাঙৰ মানুহ কি কবি এই আছে ল'ৰা
তো গাইজ প্ৰগ্ৰাম চলি থাকোঁতে আমাৰ মানে আহি গ'ল ৰাকেশ জুনিয়ৰ আছো নেকি খিচাৰি খাবা নে নাই ছোৱালী তোৱালী কালি আছিলে আজি কি কৰিবি আছে আজি ছোৱালী আজি মেনু যেনিবা খিচাৰি খোৱা ছোৱালী আকৌ খিচাৰি ছোৱালী খিচাৰি কিন্তু আত্মহত্যা বেছি দিয়ে নহয় হ'ব দে এই কিবা চাউণ্ড দিবা পাৰি মোৰ তাতে চাউণ্ডটো দি দে একবাৰ ৰাকেশ ৰাকেশ ত্ৰিদীপ ক ব্লগছ আমি আছো ইয়াত নামখালাত গতিকে আমি ইয়াত ঠাইত আহিছোঁ ডিজেটো দিছিলে গাইজ মানে উৎসৱ চলি আছে তাৰ মাজতে মানে মোৰ দুটামান কাজ খোলা নাই গ'ল আছে পঢ়াশুনি প্ৰায় দেখা পায় আৰু পিটি ক'ত গ'ল পিটিটো মেইন মানুহখিনি পিটিৰ কাৰণে কি হৈছে গম পাইছ ন মোৰ পৰীক্ষাটো আহিছে এতিয়া ভাল ভিডিঅ' দিব পৰা নাই আৰু পৰীক্ষা হোৱাৰ পিছত বম এৰি দিম তুমি মই পঢ়াশুনি চিনিও চশমা লাগি আহিছোঁ তো গাইছে মানে মহাত্মা চশমা কিনি লৈছোঁ আমাৰ নীতিৰ বিলাক কিবা ক'বা টিভি প্লাছৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ পৰীক্ষাটো আহি আছে চবেই আশীৰ্বাদ কৰোঁ যাতে ভালকৈ পাছ কৰিব পাৰোঁ সেই গাইছে আৰু তো গাইছ এইটো হৈছে মেইন মন্দিৰটো আৰু ইয়াতে মানে মেইন পূজা ভাগ হয় আৰু মানে এতিয়া হোম চোম পৰা হৈ গ'ল তো এতিয়া মানে লাহে লাহে শান্তি প্ৰদান কৰিব আৰু মানে অলপ পিছত আমি ভোগটো খাব খিচিৰি মেইন খিচিৰি মানে মাঘী বিহু আজি মানে মেইন বুলি ক'ব লাগিব খাদ্য মেইন খাদ্য মানে খিচিৰি বনি আছে মানে এটা মানে পাৰ্টি এটা পেণ্ডিং হৈছে নি এখন নতুনকৈ পাৰ্টিটো দিয়ে আৰু বাকী আছে আমাৰ মাজিদা এই আছে নগাংখুৰা মই কিমান আগবাঢ়িছোঁ মানে আমাৰ খানা সুধি দিয়া তুমি কথা বাকী 3000 মানুহ সমাগম হৈছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জনসমিতিৰ ফালৰ পৰা গাইছে এইখিনি হৈছে আমাৰ মেইন বস্তু খিচাৰি থালি বনি গৈছে আৰু আমি অলপ পিছতে মানে সকলো ৰাইজে মানে ভোগ গ্ৰহণ কৰিব এই আছে বসন্তদা কিবা ক'বা না তুমি তুমি যে খিচাৰি বনাইছা বনাই কেনে লাগছি বনাই বঢ়িয়া লাগিছে ইয়াত আমাৰ 3000 মানুহৰ মানে হেৰি হৈছে ৰেডি হৈছে প্ৰায় হৈ গ'ল বঢ়িয়া তো এতিয়া অলপ পাছত খোৱা কথা তোমাকে আমাৰ খুৰা আছে বঢ়িয়া মানে ৰাইজৰ ভোগ আৰু এইটো চাইডে আছে আমাৰ মানে যি গুহাৰ মানে মেইন ভোগখিনি তো সেইখিনিত আছে আমাৰ নীৰেণ শৰ্মা এই আছে নীৰেণ শৰ্মা আছে মিণ্টু দা আৰু অচিন্ত দা ৰান্ধা নাই সিয়ানে কাষত তোৰ কাম নাই তোৰ খুৱাই বন আৰে ধল কিবা ক'বা মোৰ ভাল লাগছি আজি অনুষ্ঠানটো ভাল হৈছে আমাৰ ভাল হওক চবৰে ভাল হওক সদায় এনেকৈ থাকিব লাগিব নেকি বাকী আৰু চব হৈ গ'ল না বাকী ইয়াতে কি আইটেম আছে এইটো চাইডে খিচাৰি ভোগ আৰু পায়স আছে গণেশ দা গুৱাহাটীৰ পৰা আহি কি মানে লুচি বেলাত লাগি গৈছে মানে গুৱাহাটীৰ পৰা আহিছে ৰেষ্ট দিয়া নাই গাঁৱৰ মানুহে পুৰা লাগি আছে এবাকে আছে আমাৰ অনি খুৰা এবাকে আছে মহেশ খুৰা বাল্টিং কি ক'বা এবাকে লুচি বনি আছে এবাকে আছে ভৰা ৰখা কামটো বহু কষ্টৰ কাম কিন্তু বহুত দায়িত্ব নহয় দায়িত্ব আছে কিন্তু কিবা এটা বস্তু ধৰ বেছি গুচি গ'ল কোনো কথা নাই এবাকে ধন তো গাইজ মানে সমূহ ৰাইজে মানে ভোগ খাব বহি গ'ল এতিয়ালৈকে মই খোৱা নাই আৰু লাহে লাহে খাম ৰ'ব আগে ৰাইজে খাই লওক আৰু মই যিহেতু মানে গাঁৱৰে ল'ৰা তো এতিয়া মানে ৰাইজে খাই লওক ৰ'বৰ বচাই থাকক এতিয়া নাচব আৰু বহুত আছে মানে ফাইনেলি খিচাৰি হৈ গ'লে আছে মাতা মেন কি ক'বা তো গাইজ খিচাৰিও মোৰ পাতত আহি গ'ল লাহে লাহে এতিয়া খাওঁ দিয়ক আৰু এই আছে পায়স খিচাৰি আৰু খিচাৰিৰ মাজত আছে 3 টিকুৰ আলু খাওঁ দিয়ক তো গাইছে এইটো হৈছে মন্দিৰৰ ৰাতিৰ পৰিৱেশটো আৰু এতিয়া মানে নাম প্ৰসংগ চলিছে আৰু গোটেইবোৰ দেখো নেদেখো দিয়ক মানে ভিডিঅ'টো দীঘল হৈ যাব তো গতিকে নাম প্ৰসংগ চলিছে মই অলপ চাওঁ দিয়ক খবৰক দক তো গাইজ মানে কালি অনুষ্ঠানৰ পৰা হওঁতে বহুত দেৰি হৈ গ'ল তো এতিয়া মানে আৰু মানে পুৱা আছে মোৰ মানে জিঅ'গ্ৰাফী প্ৰেক্টিকেল তো এইফালে মানে জিঅ'গ্ৰাফী প্ৰেক্টিকেলৰ পৰীক্ষা দিব গ'লোঁ আৰু আহিছোঁ এতিয়া মানে গা চা ইমান এটা ভাল নহয় তো ৰাতি ভিডিঅ'টো শেষ কৰা নহ'ল কাৰণ যিহেতু বহুখিনি ৰাতি হৈছে 3টামান বাজি গৈছে নাম চাম চাই হোৱালৈকে ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু ধৰক বেছিকৈ ভাল লাগিছে অলপ শ্বেয়াৰ এটা কৰি দিব আৰু ধৰক মানে কি হৈছে মানে যিহেতু টোপনি ক্ষতি হৈছে কথা ক'বৰ তেনেকৈ ইচ্ছা যোৱা নাই মানে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব ইয়াৰ পিছত এটা বঢ়িয়া সুন্দৰ ভিডিঅ' আহি আছে মানে সেইটো এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' তো সেই গতিকে মানে চেনেলটো